Hello everyone, welcome to Infoking Assam. Eta big breaking update aise Government of Assamor torofar pora aji ekhon official notice prakash paise আৰু এই অফিচিয়াল নোটিস খন শিক্ষা বিভাগৰ লগত ৰিলেটেড গটিকে কেনেকুৱা ধৰণৰ নোটিস গটেখিনি আপোনালোকে জানিব পাৰিব ভিডিওটো শেষলৈকে চাই থাকিব লাগিব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ লেটেস্ট আপডেটখিনি আমাৰ চেনেলৰ জৰিয়তে পাই থাকিবৰ বাবে গটিকে নোটিসখনত কি লিখা আছে গটেখিনি আপোনালোকে ভালদৰে পঢ়ি লব যেহেতু মই নোটিসখন ভিডিওৰ স্ক্ৰিনত দি দিছো গটিকে ইয়াতে মই থুলমূলকৈ কৈ দিছো যে শিক্ষা বিভাগে ষকসকলৰ বদলীকৰণ পেনশন গুণোৎসৱ আৰু টিচাৰ ৰেগুলাৰাইজেশ্যন এমালগেমেশ্যন আদিৰ বাবে কি কৰিছে শিক্ষকৰ এক ডাটাবেস প্ৰস্তুত কৰাৰ ব্যৱস্থা হাতত লৈছে ঠিক তাৰ কাৰণে কি কৰা হৈছে গভৰ্ণমেণ্ট আৰু প্ৰভিন্সিয়ালাইজ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ যিসকল শিক্ষক আছে সকলো শিক্ষকে কি কৰিব লাগিব 10 ডিসেম্বৰ 2021 ৰ ভিতৰত তেওঁলোকৰ প্ৰয়োজনীয় তথ্য অনলাইন যোগে আপডেট কৰিব লাগিব আৰু আপডেট কৰাটো একেবাৰে ম্যান্ডেটৰি হয় একদম বাধ্যতামূলক হয় লাষ্ট ডেট টু মই অলৰেডি আপোনালোকক ক'লোই 10 ডিসেম্বৰ 2021 কিন্তু স্টাৰ্ট টু অলৰেডি হৈ গৈছে 22 নৱেম্বৰৰ পৰা অলৰেডি স্টাৰ্ট হৈ গৈছে গতিকে অফিচিয়েল ওয়েবসাইট দুটা এই নোটিছখনত দিয়া হৈছে প্ৰথম যেটো ওয়েবসাইট ইয়াতে আছে hrmsassam.in প্ৰথম ওয়েবসাইটটো নেক্সট ওয়েবসাইটটো হৈছে ssa.assam.gov.in গটিকে নিশ্চয় আপোনালোকে লেটেস্ট আপডেটটো গম পালে যদি ভিডিওটোৰ এই ইনফৰমেশনখিনি আপোনালোকৰ ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰিব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব এই ইনফৰমেশনটো মই ভাবো এতিয়ালৈকে কোনেও গম পোৱা নাই পিছত হয়তো গম পাব তো জনাই দিবলৈ চেষ্টা কৰিলো পুন প্ৰথমতে আপোনালোকক তো চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ লেটেস্ট আপডেটখিনি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিবৰ বাবে গতিকে আজিলৈ মানে লগ পাম এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ